নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ খুটিকটীয়া প্ৰগতি সমাজৰ ৰাস মহোৎসৱ আজি ময়ো নাচিম বুলি ভাবি পেলাই ওলাই কৰি আহি এয়া ৰাস মন্দিৰত সোমাইছোঁ আৰু প্ৰৱেশ কৰিছোঁ। এয়া হৈছে শিৱ মন্দিৰ, এইভাগ আমাৰ গাঁৱৰ।
অসুৰ ওলোৱাও শেষ আৰু আমাৰ ৰাসো শেষ হৈ গ'ল গোপী নচা আৰু এতিয়া ঘৰলৈ যামগৈ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই।